মই মৃদুস্মিতাই মোৰ চেনেল আছামিজ বুকটিউবাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই ইয়াত অসমৰ বিভিন্ন কিতাপৰ বিষয়ে আলোচনা কৰোঁ, যেনে নাটক, গল্প, উপন্যাস ইত্যাদি। আৰু মোৰ চেনেলটোলৈ যদি আজি আপোনালোক প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে মই আপলোড কৰাৰ লগে লগেই পাই যায়। মহাভাৰতৰ কথা আমি সকলোৱে জানো, আৰু মহাভাৰতৰ বিভিন্ন গ্ৰন্থ মানে বিভিন্ন চৰিত্ৰক লৈ বিভিন্ন গ্ৰন্থ আমাৰ অসমীয়া সাহিত্যত ৰূপায়ণ কৰা দেখা গৈছে। আৰু মই তাৰে এখন আজি এক বেলেগ ধৰণৰ কিতাপৰ বিষয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। সেইখন হৈছে মহাভাৰতৰ নাৰী আৰু কিছু অনুধাৱন, দীপা বৰুৱা। এইখন কিতাপ মই কি বুলি কয় ক'ৰ পৰা আনিছিলোঁ পাহৰি থাকিলোঁ, কিন্তু কিতাপখনৰ মূল্য মাত্ৰ বিষয়ে ক'বলৈ যাওঁ মোৰ খুব ভাল লাগে মহাভাৰতৰ সম্বন্ধীয় বিভিন্ন কিতাপসমূহ পঢ়িবলৈ। কিন্তু মহাভাৰতৰ নাৰী আৰু কিছু অনুধাৱন, দীপা বৰুৱাৰ এই কিতাপখনে মোৰ খুব হৃদয় চুই যোৱাৰ যেন লাগিছে, কিয়নো নাৰীৰ ওপৰত লিখা প্ৰত্যেকবোৰ কিতাপেই মোৰ ভাল লাগে। মহাভাৰতৰ নাৰীৰ এনেকুৱা কিছুমান চৰিত্ৰৰ বিষয়ে লিখা আছে, যিবোৰ নাৰীৰ চৰিত্ৰ বা নাৰীৰ কেনেকুৱা লাগিছিল, সেই সময়ত নাৰীগৰাকীৰ অনুভৱ কেনেকুৱা, সেই বিষয়ে কিতাপখনত ধুনীয়াকৈ লিখা আছে। মানে মহাভাৰতত থকা কুন্তি, দ্ৰৌপদী, মানে যিমান আছে আৰু মহাভাৰতৰ বিখ্যাত নাৰীসমূহ, সেই নাৰীসমূহক একে প্ৰথমৰ পৰা দুশলা, তাৰ পাছতে অম্বালিকা, তাৰপিছত শিখণ্ডী, এনেকুৱা ধৰণৰ চৰিত্ৰসমূহক খুব ধুনীয়াকৈ বিশ্লেষণ কৰিছে, যে সিহঁতৰ মনবোৰ কেনেকুৱা হৈছিলনো সেইটো সময়ত, বা কুন্তীৰ কেনেকুৱা লাগিছিল যেতিয়া কৰ্ণক পানীত উটুৱাই দিছিলে, সেইবোৰ জানো সঁচা কথা হ'ব পাৰে। এনেকুৱা ধৰণৰ কিছুমানে প্ৰশ্নবোধক দৃষ্টিৰে আমাৰ ওচৰলৈ পঠিওৱা যে প্ৰত্যেকগৰাকী নাৰী, কেৱল নাৰীৰ কথা ইয়াত লিখা হৈছে, যে প্ৰত্যেকগৰাকী নাৰীৰ সেই সময়ৰ অনুভৱবোৰ কেনেকুৱা আছিল। আমাৰ মহাভাৰতৰ যিজন লেখক বা যিজন ডাঙৰ মানে কি ক'ম আৰু সাহিত্যিক, আৰু আমাৰ বিশ্বৰ ডাঙৰ সাহিত্যিকগৰাকীয়ে জানো সেই নাৰীসকলৰ মৰ্মবেদনা, নাৰীসকলৰ বিষয়ে জানো ভাবিছিল, বা কিন্তু কিছুমান মানে আখ্যান বা কিছুমান হেৰিয়ত নাৰীসমূহৰ কেনেকুৱা কি আছিলে সেইবোৰ কথা ইমান স্পষ্টকৈ লিখা নাছিল, যে সেই সময়ত তেখেতৰ কেনেকুৱা অনুভৱ হৈছিলে, শতপুত্ৰৰ জন্মৰ সময়ত গান্ধাৰীৰ কেনেকুৱা কি হৈছিলে, বা কোনোবাৰ মৃত্যুত বা কোনোবা এগৰাকী নাৰীক যেতিয়া তাৰ কোনোবাৰ এজন ৰজাই এৰি দিছিলে, তেতিয়া সেইসকলৰ মনত কেনেকুৱা লাগিছিল। আৰু ইয়াৰে খুব এটা টুইষ্ট, মোৰ খুব ভাল লগা এটা মানে চৰিত্ৰ, সেইটো হৈছে শিখণ্ডী। আৰু শিখণ্ডীৰ নিচিনা মানে এটা কেৰেক্টাৰ, খুব ভাল লগা এটা কেৰেক্টাৰ, মোৰ যদি মহাভাৰতৰ ভাল লগা এটা কেৰেক্টাৰ হয়, তাৰ ভিতৰত এটা হ'ব শিখণ্ডী, মানে নাৰী চৰিত্ৰৰ ভিতৰত। ট্ৰান্সজেণ্ডাৰ যদিও তেখেতৰ চৰিত্ৰটো খুব মানে ভাল, নাৰীৰ এটা মানে ষ্টৰি আছে, আৰু কিছুমান ষ্টৰিত সেই নাৰীগৰাকীৰ কোনো ধৰণৰ ভূক্ষেপ নাইকিয়াৰ দৰে কেৱল নাৰীক যেন মানে ব্যৱহাৰহে কৰিলে, সেই তেনেকুৱা ধৰণৰ কিছু আভাস মানে এই কিতাপখনত আমাৰ পোৱা যায়। কিতাপখনতো মহিলাৰ বিষয়ে যদিও লিখা হৈছে, যে কোৱা হৈছে মহাভাৰতখনক 4 নম্বৰখন বেদ বুলি ধৰি লোৱা হয়, আৰু কি কৈছে যে মহাভাৰতত যি নাই সেইটো ক'তোৱে বিচাৰি পোৱা নাযায় বুলি, আৰু কৈছে যে মহাভাৰতৰ কিছুমান চৰিত্ৰৰ জন্ম ৰহস্যবিলাক বৰ জটিল। সেইটো কথা কিন্তু হয়, আৰু কেইগৰাকীমান মহিলাৰ বাদে বাকী মহিলাবিলাকক এই মানে হেৰিখনত, মহাভাৰতখনত কোনো ধৰণৰ বিশেষ গুৰুত্ব দিয়া হোৱা নাইকিয়া। মহাভাৰতৰ অদ্ভুত আৰু অসম্ভৱ কিছুমান জন্ম কাহিনীও পোৱা যায়, আমি সেইবোৰ প্ৰায় শুনিছোঁ বা মানে পাইছোঁ, আমি দেখিবলৈ পাইছোঁ। মহাভাৰতৰ মূল ইতিহাস আৰম্ভ হৈছে পূৰ্ববৰ্ষৰ চেদি ৰাজ্যৰ উপৰিচৰ বহু নামৰ এজন ৰজাৰ পৰা, যিজন দেৱৰাজ ইন্দ্ৰৰ সখাও আছিল। মহাভাৰতৰ কাহিনীভাগ বিভিন্নজনে বিভিন্ন জেগাৰ পৰা আৰম্ভ কৰা দেখা যায়, কোনো সুনিৰ্দিষ্ট কথা নাইকিয়া। কি বুলি কয়, মহাভাৰতৰ প্ৰায়বোৰ মহিলা মানে বিভিন্ন ধৰণে মানে কি বুলি কয় দুখ লগা ধৰণৰ হয়, আৰু ইয়াতে লিখিছে যে কি বুলি কয়, এই গ্ৰন্থখনত কেইগৰাকীমান মহিলাৰ প্ৰাধান্য দিয়াৰ বাদে বাকী গুৰুত্ব দিব লগা মহিলাৰ বৰ্ণনা কবিয়ে কিয় কৰিবলৈ এলাহ কৰিলে। দুৰ্যোধনৰ 100 ভাই ককাইৰ মাজত এজনী মাত্ৰ ভনী দুশলা, কিন্তু দুশলাৰ কাহিনী সিমান পোৱা নাযায়। তাকে ভাবি মহাভাৰতৰ মহিলাৰ নাম মনত পেলাই সেইসকল মহিলাৰ বিষয়ে অকণমান জানিবলৈ মন গ'ল, কিন্তু বিতংকৈ বেছিভাগৰ কথা জনা নাযায়। মহাভাৰতৰ কুমাৰী মাতৃৰ চৰিত্ৰ বাওনা হৈ স্বৰ্গলৈ হাত মেলাৰ দৰেই হয়, আৰু স্বয়ং মহাভাৰতৰ ৰচক কৃষ্ণ দৈপায়ন বেদব্যাস কুমাৰী মাতৃ গৰ্ভজাত।
এনেকুৱা ধৰণৰ বিভিন্ন কথা লৈ পেলাই লিখা এখন কিতাপ যিখন কিতাপ পঢ়িলে আপোনালোকে মহাভাৰতৰ বিভিন্ন একদম আৰম্ভণিৰ পৰা ষ্টাৰ্টিঙৰ পৰা আপোনালোকে সকলো গৰাকী মহিলাৰ বিষয় পাব গিৰিকা অম্বিকা সত্যৱতী তাৰ পিছত অম্বালিকা এনেকুৱা বিভিন্ন ধৰণৰ নাৰী কথা আপোনালোকে পাব মৎস্যগন্ধাৰ বিষয় পাব শৰ্মিষ্ঠা দেৱযানীৰ বিষয় পাব আৰু আমি বহুত নাজানা কথা বা মহাভাৰতৰ আমাৰ সন্মুখলৈ নাহা বিভিন্ন নাৰীৰ বিষয় আমি এখন কিতাপত পাম এইখন কিতাপৰ জৰিয়তে আমি কিছু মানে সঁচা নে মিছা নাৰীসকলৰ মনৰ দুখৰ কথা আৰু মানে বিস্ময়ৰ মাজৰ বিভিন্ন কথা সামঞ্জস্য ৰাখি আমাৰ পাঠকৰ মাজলৈ লৈ আহা এখন খুব ধুনীয়া কিতাপ এনেকুৱা কিতাপবোৰ মোৰ খুব ভাল লাগে যিবোৰত মানে নাৰীৰ কথা আৰু বিশেষকৈ মহাভাৰত বুলি ক'লেতো মোৰ আৰু বেছি ভাল লাগে তেতিয়াহ'লে পলম নকৰি আপোনালোকে কিতাপখন কিনি ল'ব আকৌ এবাৰ কৈ দিছোঁ কিতাপখন হৈছে আপোনাৰ মহাভাৰতৰ নাৰী আৰু কিছু অনুধাৱন এইখন কিতাপ আপোনালোকে ৰ'ব মই দেখাইছোঁ এইখন কিতাপ হয়তো কেতিয়াবা বেটুপাতটো চেঞ্জ হ'ব পাৰে কিন্তু নামটো মনত ৰাখিব মহাভাৰতৰ নাৰী আৰু কিছু অনুধাৱন দীপা বৰুৱা আৰু এনেকুৱা মহাভাৰত ৰিলেটেড যিকোনো কিতাপ আপোনালোকে যদি মহাভাৰতৰ কথা জানে পঢ়ি ভাল পায় তেতিয়াহ'লে কিনি ল'ব পাৰে আৰু মই আৰু আপোনালোকৰ ৰিকুৱেষ্ট কৰা কিতাপবোৰৰ বিষয়ে আপোনালোকলৈ লৈ আহিবলৈ মই চেষ্টা কৰি আছোঁ তেতিয়াহ'লে পলম নকৰি আজি মই মৃদুস্মিতাই মোৰ চেনেলৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ ধন্যবাদ আৰু এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ